মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া যি ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট আছে তাৰে সিলেবাসৰ এটা টপিক প্ৰিপজিশন। এই প্ৰিপজিশন সম্পৰ্কে আমি কিছু কথা আজি আলোচনা কৰিম। যিখিনি বেসিক ৰুলস আছে সেইখিনি আজি আমি অতি কম সময়ত আজি আলোচনা কৰিম। সো ভিডিওটো শেষলৈ চাই থাকিব আৰু ভিডিওটো ভাল পালে লাইক কৰি দিবা আৰু মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি থব। সো ইয়াৰ প্ৰথমটি নিয়ম হৈছে 1 নম্বৰ নিয়মটি তাৰিখ আৰু 12 নামৰ আগত অন প্ৰিপজিশন বহে। হয়, তাৰিখ আৰু যেতিয়া কোনো তাৰিখৰ আগত আমি প্ৰিপজিশন বহাব লাগিব তেতিয়া আমি অন প্ৰিপজিশন ব্যৱহাৰ কৰিম। ইয়াতে উদাহৰণ এটা আছে, মাই বাৰ্থডে ইজ অন 24 আগষ্ট। ইয়াতে 24 টো হৈছে এটা তাৰিখ আমি জানো সকলোৱে। সো ইয়াতে অন প্ৰিপজিশন ব্যৱহাৰ কৰা দেখা গৈছে। দ্বিতীয়টো ৰুলস হৈছে মাহ চন ঋতু নামৰ আগত ইন প্ৰিপজিশন বহে। হয়, যেতিয়া কোনো মাহৰ আগত আমি প্ৰিপজিশন বহাব লাগিব বা কোনো চনৰ আগত প্ৰিপজিশন বহাব লাগিব তেতিয়া আমি কি কৰিম? ইন প্ৰিপজিশন বহাম। ইয়াতে এটা উদাহৰণ আছে, সীতা বৰ্নছ ইন 1998। ইয়াতে 1998 এটা চন, গতিকে ইয়াতে ইন প্ৰিপজিশন ব্যৱহাৰ কৰা দেখা গৈছে। আৰু এটা উদাহৰণ আছে, যেতিয়া কোনো মাহৰ আগত আমি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিম গ্ৰামাৰৰ নিয়ম অনুসৰি। 3 নম্বৰ কুৱেশ্যনটি হৈছে বা 3 নম্বৰ নিয়মটি হৈছে নিৰ্দিষ্ট সময় বুজালে এড প্ৰিপজিশন হয়। হয়, যেতিয়াই কোনো নিৰ্দিষ্ট সময় বুজায়, কোনো এটা বাক্যত নিৰ্দিষ্ট সময় বুজায় তেতিয়া এড প্ৰিপজিশন ব্যৱহাৰ কৰা দেখা যায়। ইয়াতে উদাহৰণটো চালে ভালকৈ বুজি পাম। ইয়াতে কৈছে দেয়াৰ ইজ নো ট্ৰেইন এট দিছ আৱাৰ। এই সময়ত কোনো ধৰণৰ ট্ৰেইন ইয়াতে নাই, গতিকে ইয়াতে এড প্ৰিপজিশন বহাইছে কাৰণ ইয়াতে এটা নিৰ্দিষ্ট সময়ৰ কথা বুজাইছে, গতিকে ইয়াতে এড প্ৰিপজিশন ব্যৱহাৰ কৰা দেখা গৈছে। 2 নম্বৰ নিয়মটি হৈছে বা 2 নম্বৰ যেটি উদাহৰণ আছে সেই উদাহৰণটো উই ডু নট টক এট ক্লাছ টাইম। ইয়াতে এড প্ৰিপজিশন বহাইছে, ক্লাছৰ সময়ত আমি কথা ক'ব নালাগে, গতিকে ইয়াতে এটা নিৰ্দিষ্ট সময় বুজাইছে, গতিকে ইয়াতে এড প্ৰিপজিশন হ'ব। ইয়াৰ পিছৰ 4 নম্বৰ নিয়মটো হৈছে বাছেৰে ভ্ৰমণ কৰা বুজালে। হয়, যেতিয়াই কোনো বাছেৰে কোনোবাই ভ্ৰমণ কৰে তেতিয়া বাই প্ৰিপজিশন হয়। ইয়াতে আই এম ট্ৰেভেলিং বাই দ্য বাছ। ইয়াতে বাই প্ৰিপজিশন বহিছে, গতিকে ইয়াতে বাছেৰে ভ্ৰমণ কৰা বুজাইছে, গতিকে ইয়াতে বাই প্ৰিপজিশন হ'ব। 5 নম্বৰ যেটো নিয়ম আছে সেই নিয়মটি হ'ল খোজকাঢ়ি যোৱা বুজালে অন প্ৰিপজিশন হয়। হয়, যেতিয়াই কোনো ব্যক্তি খোজকাঢ়ি যাব তেতিয়া অন প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব সেইটো বাক্যত। উই আৰ ৱাকিং অন দ্য ৰোড। ইয়াতে খোজকাঢ়ি যোৱা বুজাইছে, গতিকে অন প্ৰিপজিশন ইয়াতে বহিব। ইয়াৰ পিছৰ যেটো নিয়ম আছে 6 নম্বৰটি টাউনৰ আগত এট আৰু চিটিৰ আগত ইন প্ৰিপজিশন বহে। হয়, যেতিয়া কোনো টাউনৰ আগত আমি কোনো প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি এড প্ৰিপজিশন ব্যৱহাৰ কৰিম, আৰু যেতিয়া কোনো চিটিৰ আগত ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিম। ইয়াতে দেখা গৈছে উদাহৰণত মাই কলেজ এট চানমাৰী টাউন, গতিকে ইয়াতে এড প্ৰিপজিশন ব্যৱহাৰ কৰিছে। ইয়াৰ পিছৰ উদাহৰণটি হৈছে আই লিভ ইন লণ্ডন। মই লণ্ডনত বাস কৰোঁ, বা আই লিভ ইন গুৱাহাটী। ইয়াতে চিটিৰ আগত যদি আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে, চিটিৰ আগত যদি কোনো প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিম। আৰু লিভৰ লগত কি কি প্ৰিপজিশন হ'ব পাৰে এই সম্পৰ্কে এটা ভিডিঅ' আছে, আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ ভিডিঅ'টো চাব পাৰিব। 7 নম্বৰ নিয়মটি হৈছে ভিলেজ শব্দৰ আগত ইন আৰু যিকোনো সৰু ঠাইৰ আগত এড প্ৰিপজিশন বহা দেখা যায়। হয়, ভিলেজ শব্দৰ আগত অকল ভিলেজ শব্দৰ আগত ইন প্ৰিপজিশন হয়। উই লিভ ইন ভিলেজ, ইয়াতে ইন প্ৰিপজিশন বহিব। ইয়াৰ পিছত 8 নম্বৰ যি নিয়ম আছে সেই নিয়মটি হ'ল ওপৰত লাগি থকা বুজালে। হয়, কোনো বস্তু ওপৰত লাগি আছে তেতিয়া অন প্ৰিপজিশন হ'ব, আৰু ওলমি থকা বুজালে অভাৰ প্ৰিপজিশন হ'ব। একদম সহজ, ইয়াতে উদাহৰণ চালে ভালকৈ বুজি পাম। দেয়াৰ ৱাজ এ ব্ৰিজ অভাৰ দ্য ৰিভাৰ। হয়, আমি সকলোৱে জানো
ব্ৰিজ সদায় নদীৰ ওপৰতে থাকে, ওলমি থাকে, গতিকে ইয়াতে অভাৰ প্ৰিপজিশ্যন হ'ব। ইয়াৰ পিছত হি পাট দ্য পেন অন দ্য টেবুল, ইয়াতে কলমটো টেবুলৰ ওপৰত থৈছে, গতিকে কলমটো টেবুলৰ ওপৰত লাগি আছে, গতিকে টেবুলৰ লগত লাগি আছে, গতিকে ইয়াতে অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হ'ব। যেনেকুৱাকৈ ডাষ্টাৰটো টেবুলৰ ওপৰত লাগি থাকে, সেই ক্ষেত্ৰত আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। আৰু কিতাপখন টেবুলৰ ওপৰত থাকে, গতিকে লাগি থাকে, গতিকে আমি অন প্ৰিপজিশ্যন বহাম। ইয়াৰ পিছত 10 নম্বৰটি হৈছে মৰ্ণিং ইভিনিঙৰ আগত ইন প্ৰিপজিশ্যন হয়। মৰ্ণিং আৰু ইভিনিঙৰ আগত ইন প্ৰিপজিশ্যন হয়। নুন নাইটৰ আগত এট প্ৰিপজিশ্যন হয়। আমি ইয়াতে উদাহৰণ চালে ভালকৈ বুজি পাম। চাব, ইন দ্য মৰ্ণিং ইয়াতে খুব সুন্দৰকৈ দিয়া আছে, ইন দ্য মৰ্ণিং এট নাইট। ইয়াৰ পিছত 11 নম্বৰ নিয়মটি হৈছে কৰ্তা বা ছাবজেক্টৰ আগত বাই হয়। কৰ্তা আৰু কৰ্তা বা ছাবজেক্টৰ আগত বাই প্ৰিপজিশ্যন হয়। যেতিয়া কোনো ছাবজেক্টৰ আগত প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব, তেতিয়া আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। আৰু কৰ্তাই কাম কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ আগত উইথ বহে। কৰ্তাই যেতিয়া কোনো বস্তুৰে কাম কৰিব, সেই বস্তুৰ আগত সদায় উইথ প্ৰিপজিশ্যন হ'ব, আৰু কৰ্তাৰ আগত সদায় বাই প্ৰিপজিশ্যন হ'ব। ইয়াৰে উদাহৰণটি হৈছে দ্য টাইগাৰ ৱাজ কিল্ড বাই মি। ইয়াতে মিটো হৈছে ছাবজেক্ট, ইয়াতে বাইটো প্ৰিপজিশ্যন। মিৰ আগত সদায় বাই প্ৰিপজিশ্যন হয়, বা ছাবজেক্টৰ আগত সদায় বাই প্ৰিপজিশ্যন হ'ব। দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ উইথ গান। ইয়াতে বাঘটো যে মাৰিছে, কিহেৰে মাৰিছে? গানেৰে মাৰিছে, গতিকে ইয়াতে উইথ প্ৰিপজিশ্যন বহিব। ইয়াতে কোনো সঁজুলিৰ দ্বাৰা মাৰিলে ইয়াতে উইথ প্ৰিপজিশ্যন বহা দেখা গৈছে।